হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্ঞানজ্যোতি ক্ৰিয়েশ্যন। আৰু আজি মই ভিডিঅ'টো এটা বেলেগ ঠাইৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মই ক'ৰ পৰা কৰিছোঁ আপোনালোকে হয়তো গম পাইছেনে পিছৰ পৰা। হয়, মই আহিছোঁ আজি চাংখাৰীত থকা আমাৰ যি এইমছ অৰ্থাৎ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ গুৱাহাটী। আৰু আপোনালোকক মই আজি ইয়াৰ অকণমান টুৰ দিব চেষ্টা কৰিম আৰু ইয়াত কেনেকৈ কি হয় আপোনালোকক আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ক'ত কৰিব লাগে আৰু আপোনালোকে ইয়াতে কেনেকৈ কম টাইমত আপোনালোকে ইয়াতে নিজৰ কম খৰচত আপোনালোকে কেনেকৈ চিকিৎসা কৰিব পাৰে। আৰু কাৰণ এইখন হৈছে আমাৰ ফুল আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি চিকিৎসা মহাবিদ্যালয় হয় এইখন। আৰু আপোনালোকে সকলোৱে জানেই এইমছৰ বিষয়ে, মই ইয়াত বিশেষ একো ক'ব লগা নাই। কিন্তু আপোনালোকক ইয়াত আহি পেলাই আপোনালোকৰ কেনেকৈ কি কৰিব লাগে আপোনালোকক মই সেই বস্তুটো অকণমান বিৱৰণ দিব খুজিছোঁ। গতিকে আপোনালোকে চাই থাকক, আপোনালোকে গম পাব। প্ৰথমতে মই আগৰ পৰা ভিডিঅ' বনোৱা নহ'ল বাৰু। আপোনালোকে এইটো হয় এণ্ট্ৰেঞ্চ, তাতে আপোনালোকে এখন দেখিব পাইছে ফ্লাইটৰ দৰে। চ' এইটোত আপোনালোকে এণ্ট্ৰেঞ্চতে সোমাই আহিব। সোমাই আহি পেলাই আপোনালোকে ইয়াতে আপোনালোকে গাড়ী পাৰ্কিং কৰিব পাৰে। ইয়াতে চাব পাৰে আপোনালোকে কিমান বিশাল, ইয়াতে আপুনি বহুত গাড়ী থ'ব পাৰে গাইজ, বহুত ডাঙৰ পাৰ্কিং এৰিয়া। আৰু তাৰপিছত আপোনালোকে যিটো এইটো ৰাস্তাৰে আপোনালোকে এনেকৈ যাই থাকিব পাৰে। আপোনালোকে এনেকৈ যাই পেলাই এইটো কাৰণে সেইটো মেইন গেট এণ্ট্ৰি। আৰু এইবিলাক হৈছে আপোনালোকৰ যোনবিলাক ষ্টুডেণ্টবিলাকে য'ত পঢ়া শুনা কৰে বা য'ত থাকে হোটেল, সেইবিলাক হোটেল এৰিয়া গাইজ। চাৰিওফালে হোটেল আৰু সৌ তাতে আছে আপোনালোকৰ অডিটৰিয়ামো। আৰু এইবিলাক চাৰিওফালে এটা বিশাল কেম্পাছ গাইজ। আমাৰ অসমত যে এনেকুৱা এখন হস্পিটেল আছে, বহুত ভাল লাগে এইটো শুনি পেলাই, নিজকে প্ৰাউড ফিল হয়। গতিকে এইটো হ'ল মেইন এণ্ট্ৰেঞ্চ। আপোনালোকে এইটো মেইন এণ্ট্ৰি আপোনালোকে দেখা পাইছে। সোমাই পেলাই আপোনালোকে দেখিব এক বিশাল চৌপাশ। আপোনালোকৰ ইয়াতে আছে প্ৰথম এইটো লাইনটো, এইটো যিটো লাইনত আপোনালোকে যোনটো আধাৰ কাৰ্ড, যদি আপোনালোকৰ আধাৰ কাৰ্ড নাই, আধাৰ কাৰ্ডটো আপোনালোকে ইয়াতে বনাব পাৰে। ইয়াতে আধাৰ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু সেইকাৰণে ইমান দীঘল লাইন। আৰু তাতে এইটো খোৱা ঠাই, এতিয়াতো বন্ধ আছে। আৰু আপোনালোকে ইয়াতে আপোনালোকে আধাৰ কাৰ্ড বনোৱা নাই, ইয়াতে বনাই ল'ব ইয়াতে। আৰু তাৰপাছত আপোনালোকে আধাৰ কাৰ্ড বনোৱা হোৱাৰ পাছত আপোনালোকে ডাইৰেক্ট ইফালেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কাৰণ ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আপুনি কোনো এটা বিভাগত আপুনি নিজৰ চিকিৎসা কৰিব পাৰিব। গতিকে এইটো লাইনেৰে যাই পেলাই ইয়াতে বহুত কেইটা কাউণ্টাৰ আছে। আপোনাৰ টোটেল 15টা কাউণ্টাৰ আছে। তাতে বেলেগ যেনে OPD মিটিঙৰ কাউণ্টাৰ আছে, তাৰপিছত বাকী বেলেগ কাউণ্টাৰ আছে, যেনে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ বুলি কয়। ইয়াতে বেলেগকৈ ভাগ কৰা আছে। আপোনালোকৰ তাতে বৃদ্ধৰ কাৰণে বেলেগ লাইন, নৰ্মেল কেণ্ডিডেটছৰ কাৰণে এইটো লাইন। গতিকে আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু বাকী এতিয়া কাউণ্টাৰ বন্ধ আছে আৰু ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰৰ বাকী ডিটেইলছ দি আছে, কেনেকৈ কি কৰিব লাগে চাই থাকক আপুনি ভিডিঅ'। লাইন ধৰিছোঁ লাইন ধৰিব ইমান মানুহ আহে ন, পুৱাই ৰাতিপুৱা জাষ্ট 8 বাজিছিলে ইমান মানুহ। গাইজ আপোনালোকে ভাবিব যে মই বেলেগ আজি ধৰক ডিপাৰ্টমেণ্টৰ টুৰ দিম বা গোটেই অল এইমছখনৰ টুৰ দিম। ইয়াত জাষ্ট মই যে আপোনালোকক দেখুৱাওঁ চিম্পলি বেলেগ ডিপাৰ্টমেণ্টত কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা কেনেদৰে যাব পাৰে। বাকী এইটো ফ্ৰণ্টৰ ফালে আমাৰ ডিপাৰ্টমেণ্ট অফ ডায়েগনচিছ এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি, আপোনালোকে ইয়াতে MRI বা আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই হয়। গতিকে আৰু ইয়াতে আপোনালোকৰ বহুত কম খৰচতে হয়। আপোনালোকৰ 300, 400 নে 500 টকাৰ ভিতৰত আপোনাৰ আল্ট্ৰাচাউণ্ড হয়। যিটো নৰ্মেল আপোনালোকে যদি কৰে সেইটো আপোনাৰ 1000-1500 ইমান পইচা লয়। গতিকে ইয়াতে আহিলে আপোনালোকৰ কম খৰচতে আপোনালোকৰ চব কাম হৈ যায় আপোনালোকৰ হেল্থ ৰিলেটেড ইছ্যু। আৰু আপোনালোকে গাইজ কেম্পাছটোতো কোনোবাই যদি আহিছে দেখিছে কি ধুনীয়া কেম্পাছ, আপোনাৰ এনেকুৱা নালাগিব যে আপুনি এখন মেডিকেলত আহিছে। আপোনাৰ এনেকুৱা লাগিব যেন আপুনি ক'ৰবাৰ এক টুকুৰা ঠাইত যেনে পাৰ্কত ফুৰিব আহিছে। চ' গাইজ সেইটোৱে আৰু বাকী মই আপোনালোকক দেখুৱাই দিছোঁ যে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তাতেতো হৈ আছে ৰেজিষ্ট্ৰেশ্যন। আৰু বাকী যেতিয়া ৰেজিষ্ট্ৰেশ্যনৰ কামত আপোনালোকক প্ৰথমতে লাগিব আধাৰ কাৰ্ডখন কম্পালচৰি হয়। গতিকে আপোনাৰ আধাৰ কাৰ্ডখন বনাই আহিব। নট আধাৰ কাৰ্ড, আভা কাৰ্ড বুলি কয় যিটো ABHA, সেইখন বনাই আনিব। সেইখন বনাই অনাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডখন লাগি পেলাই আপোনালোকৰ এদিনে প্ৰথম দিনাখন এটা কাম থাকে, এইটো হ'ল ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ।
মানে আপোনাক এখন বহি দিব, সেই বহিখন ল'বলৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, তেতিয়াহে আপোনালোকে বহিখন পাব। বহিখন পোৱাৰ পাছত আপোনালোকে কিন্তু এদিনো আৰু ইয়াতে যোনটো এইটো লাইন, সেই লাইনটো ধৰিব নালাগে। আপোনালোকৰ কি বুলি কয়, এদিনে জাষ্ট লাইন ধৰিব লাগে, লৈ পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। কৰাৰ পাছত আপোনালোকে অনলাইন যোনটো এইমছৰ আমাৰ এইমছ গুৱাহাটীৰ এইমছ স্বাস্থ্য এপটো আছে, আপোনালোকে জাষ্ট লগ ইন কৰি পেলাই আপোনালোকে এপইণ্টমেণ্টটো অনলাইন বুকিং কৰি পেলাই জাষ্ট সেইটো ডিপাৰ্টমেণ্টত গ'লেই হ'ল। কিন্তু আজি যিহেতুকে আমাৰ বাৰ মোৰ বা এজনী আছে মামাহঁতৰ দেখুৱাব আনিছোঁ, কিবা অসুখ হৈছে, চ' সেইটোৰ বাবে মই মানে আহিছোঁ। আৰু আগতেও আহিছোঁ মই, এতিয়া মোৰ দেউতাৰ কিবা অসুখ আছিলে, চ' সেইটোত আহিছিলোঁ। আপোনালোকে এইটো কোনোবাই গম পাইছোঁ নে নাই গম পোৱা, কিন্তু মই তাতে আহিছিলোঁ তেতিয়া। কিন্তু তেতিয়া ইমান ভিডিঅ' বনোৱা নাছিলোঁ আৰু, কিন্তু আজি আৰু ফ্ৰী পাইছোঁ, গতিকে আজি ভিডিঅ'টো বনাই দিলোঁ। আৰু বাকী আপোনালোকক দেখুৱাইছোঁ। আৰু গাইজ ইয়াতেই হয় য'ত বিলিং কাউণ্টাৰ হয়, ইয়াতে পইচা সকলো দিব লাগে আৰু ইয়াতে বহি চহি বনাই দিয়ে। আপোনালোকে ইয়াতে বনাব পাৰিব বহি চহি এনেকৈ। গাইজ এটা ইনফৰ্মেশ্যন কি আধাৰ টোকেনটো নল'লেও হয়, কিন্তু আধাৰ কাৰ্ডখন লাগে। আৰু তাৰপিছত আপোনালোকে অনলাইন এপইণ্টমেণ্টটো লৈ আহিব, নতুন ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই, তেতিয়া আপোনালোকৰ সোনকালে হ'ব আৰু ইজি হ'ব। আৰু আপোনালোকে এনেকুৱা টাইপৰ এখন বহি পাব, সেই বহিখন লৈ পেলাই আপোনালোকে কাউণ্টাৰত যাব পাৰিব আৰু যাই পেলাই দেখুৱাব পাৰিব। ৰেজিষ্ট্ৰেশ্যন ফিজটো 30 টকা লয় আৰু সেইটো। বাকী এতিয়া আমি ডিপাৰ্টমেণ্টত যাওঁ, যিটো ডিপাৰ্টমেণ্টত আমি যাওঁ, ডাৰ্মাটলজি ডিপাৰ্টমেণ্টত যাম, সেইটোৱে। আৰু বাকী আপোনালোকে চব ইয়াতে চাব পাৰি, ইয়াতে বেনাৰবিলাক ইয়াতে থাকে। গ্ৰাউণ্ড ফ্ল'ৰত কি আছে, ফাৰ্ষ্ট ফ্ল'ৰত কি আছে আৰু ছেকেণ্ড ফ্ল'ৰত কি আছে, গোটেইখিনি ইয়াতে ডিটেইলছ পাব। গতিকে সেই হিচাপে আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টত গুচি যাব, আপোনালোকে যিহত দেখুৱাব আহে। আৰু বাকী বেলেগ মই বাকীখিনি এতিয়া নেদেখুৱাওঁ, বাকী আপোনালোক পিছত দেখুৱাম কেম্পাছখিনি কি আছে, বেলেগ আৰু আছে। যেনেকুৱাকৈ বৰ্ড লগাই থাকে, আপোনালোকে বৰ্ড চাই পেলাই আপোনালোকে যাব পাৰে য'তে যায় আপোনালোকে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা কি, আপোনালোকে ভালকৈ চাই ল'ব কোনফালে কি থাকে, আৰু সেই ডিপাৰ্টমেণ্টত যাব, আৰু তাতে ডিপাৰ্টমেণ্টত যাই পেলাই আৰু ডিপাৰ্টমেণ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। প্ৰথমতে আপোনালোকে নৰ্মেল ৰেজিষ্ট্ৰেশ্যন কৰি ল'লে, মানে সেইটো আপোনাৰ বুকলেটটো দিব, সেইটো আপুনি লাইফ টাইম যেতিয়াই সেইটো লৈ আহিব পাৰিব, আৰু অনলাইন বুকিং কৰিব পাৰিব এপইণ্টমেণ্টটো। বাকী আপুনি ৰেজিষ্ট্ৰেশ্যন আৰু এবাৰ কৰিব লাগিব, আপুনি যোনটো ডিপাৰ্টমেণ্টত দেখুৱায় সেইটো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই কৈটো দিলেই হ'ল। তাতে আপোনাৰ নম্বৰ মাতিব, সেই নম্বৰ আপোনাৰ চিৰিয়েল নম্বৰত মাতিলে আপুনি জাষ্ট গ'লেই হ'ল, যাই পেলাই আপুনি দেখুৱাই থাকক। আৰু আপোনাৰ যি বেমাৰ আছে যি আছে। আৰু ইফালে কিন্তু যিটো ৰাইট ছাইডে গ'লে আপুনি মেডিচিন কাউণ্টাৰটো পাব, য'ত আপোনালোকে যি মেডিচিন লাগে সেইটো পাব। কিন্তু ইয়াতে লিমিটেশ্যন আছে। আই থিংক মই যোৱা লাষ্ট বাৰ আউটে দেখিছিলোঁ যে 60+ এজৰ মানে দিয়ে, আৰু যোনে ইয়াতে কি বুলি কয় থাকিব মানে ইয়াতে মানে এদিনৰ নহা পেচেণ্টক আই থিংক নিদিয়ে, ফ্ৰীতে। তেনে কিবা শুনিছিলোঁ, মই পাহৰিছোঁ বাৰু। আৰু যিয়েই নহওক আপোনালোকে আৰু এনেকৈ ধৰণৰ থাকিব চব। গাইজ সকলোতে ইয়াতে এটা বস্তু ভাল লাগে এমছত, চিংৰাটো খোৱাটো মেইন সদায়। চিংৰাটো 15 টকাত কি ডাঙৰ চিংৰাটো, আৰু ফিলিংছটো বহুত থাকে। ফিলিংছৰ কাৰণে বহুত ভাল লাগে আনিবলৈ। নহ'লে বাকী আমাৰ যোনবিলাক চিংৰা খাওঁ বাহিৰৰ যিটো তৰপ ময়দাৰ, সেইটোৱে বেছি। ইয়াতে চাটনি দিছে, চাটনি প্লাছ চিংৰা, ৱাও। ঘৰতে বহি চাই আছোঁ। মানে আমাৰ টাইম আছে দেখুৱাবলৈ, বহুত মানুহ আহে ন। আমি চাগে 30 মান নম্বৰত আছোঁ, গতিকে বহি পেলাই মই খাই লওঁ আৰু আপোনাৰ। ফাইনেলি চেকআপ হৈ গ'ল, আৰু চেকআপ হোৱাৰ পাছত এতিয়া আমি মানে কি মেডিচিন ল'ব লাগে ন। সেই মেডিচিনটো ইয়াতে মানে এনেকৈ ফাৰ্মাচী আছে, ফাৰ্মাচীত লাইন ধৰিব লাগে। আৰু লেডিছৰ বেলেগকৈ লাইন আছে, আৰু বেলেগ এনেকৈ ভাগ কৰাই আছে। আৰু আপোনালোকে মেডিচিন লাগিলে ইয়াৰ পৰা ল'ব লাগিব। আই থিংক পইচা দিব লাগে ইয়াতে মেডিচিনৰ, সেইটো মই মানে এতিয়া ল'লেহে গম পাম, কাৰণ ইয়াতে লেখা নাই ফ্ৰী বুলি। চ' আই থিংক পইচা কিন্তু সুলভ মূল্য দিব চাগে, এইটো নাজানো। আৰু এতিয়া মেডিচিনটো ল'লে আপোনালোকে ইয়াতে ল'ব পাৰে। বাকী গাইজ এতিয়া যিটো আমি তাৰ পৰা গোটেই দেখা মেলা হোৱাৰ পিছত আমি এতিয়া ওলালোঁ এতিয়া। আৰু ওলাই পেলাই এতিয়া মানে কি তাতে কিছুমান মেডিচিন নাপায় বাৰু, এইটো সকলো মেডিচিন উপলব্ধ নাথাকে বাৰু। গতিকে আমি তাৰমানে এতিয়া বাহিৰৰ মেডিচিন ল'ব লাগিব। আৰু মই তাৰে এজন মানে যিজনে পঢ়ি আছে ষ্টুডেণ্ট, তাৰ লগত কথা পাতিলোঁ, বহুত ভাল লাগিলে। কাৰণ সি মানে বহুত ফ্ৰেণ্ডলি, আৰু আনকি মোক নম্বৰো দিছে তাৰ। আৰু সি মোক কৈছে যে কেতিয়াবা কি হেল্প লাগিলে মানে ফোন কৰিব। আৰু মানে ডক্টৰবিলাকো বহুত মানে ইয়াৰে আপোনালোকে জানেই যে এইটোকে এইমছত চিট পোৱাটো ইমান সহজ কথা নহয়। আৰু গতিকে এইমছৰ ডক্টৰ এজনে ভাল চিকিৎসা কৰেই, অভিয়াছলি কৰিবই। গতিকে বহুত ভাল মানে কি পৰামৰ্শ দিয়ে। আৰু কেম্পাছটো সকলোতকৈ আহি পেলাই ভাল লাগে। কেম্পাছটোত মানে আপোনালোকৰ গোটেই গোটেই দেখুওৱা নহ'ল, কাৰণ গোটেইবিলাক বহুত ডাঙৰ হিউজ এৰিয়া এটা। আৰু তাতে চাওক ডাইনিং হলো আছে, আকৌ আপোনালোকে দেখা পাইছে। মই দেখাই দিছোঁ আপোনালোকক। চাওক আপোনাৰ ডাইনিং হল দেখিবলৈ পাইছে আপোনালোকে, সেইটো ডাইনিং হল। আৰু বাকী
ডাইনিং হলটো ইয়াতে আছে। তাৰপাছত সেইটো চাওক মেডিকেল কলেজ সেইখন, মেইন কলেজখন সেইখন। আৰু এইটো একচুৱেলি অডিটৰিয়াম হয়, যিটো মোৰ ডাইৰেক্ট জাষ্ট ফ্ৰণ্টত আছে এইটো হ'ল অডিটৰিয়াম। আৰু বাকী ফুল কেম্পাছ। আৰু গাইজ আজি বিশেষ একো নেদেখুৱাও আৰু, এতিয়া জাষ্ট আমি স্কুটি লৈ যাইছোঁ মানে য'ত পাৰ্কিং কৰিছিলোঁ, পাৰ্কিং কৰি তাৰপিছত এইবাৰ আৰু মই যাতে মামাহঁতৰ ঘৰত যাওঁ, যাই পেলাই আজি মই ইয়াৰ পৰা আই থিংক উভতিম গধূলিলৈ, আৰু সেইবিলাক আৰু নেদেখুৱাওঁ। আজি মানে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট মই বুলি ভাবোঁ, কাৰণ যোনে ভাবিছে কেতিয়াবা যিকোনো আপোনাৰ বেমাৰ হওক, স্কিন ৰিলেটেড হওক, আপোনাৰ বাকী যি প্ৰব্লেম নহওক আপোনালোকে ইয়াতে দেখুৱাব পাৰে, যিহেতুকে কম খৰচত আৰু ফ্ৰীতে হয় প্ৰথমতে দেখুৱাটো, আৰু ভাল স্পেচিয়েলিষ্টক আপুনি দেখুৱাব পাৰে ইয়াৰে। গতিকে সেইখিনিয়ে। বাকী নেক্সট ভিডিঅ' আপোনালোকে কি চাব বিচাৰে বা কি ধৰণৰ টপিকত লাগে, আৰু এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ৰ লেন্থ কিমান হ'বলৈ আপোনালোকে কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ। বাই, আজিলৈ ইমানেই।